তোমাক লাগে মুকুতামণি মই বিকু কুকুৰা কণী হায় তোমাৰে দিটো মণিপুৰৰ ঘটিটো ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচাতে হাগিচা হেই ঐ নালিয়া কথা এটা শুনিছিলে না শুন আমাৰ সেই ইণ্ডিয়া নামটো হেনো ভাৰতেই হয় নে হিন্দুস্তানেই হয় নে ইণ্ডিয়াই হয় নে একো গমেই পোৱা নাই বুজিছে নাই কিবা সলনা সলনি কৰিব লৈছে হেনো ময়ো শুনিছো এই ইণ্ডিয়া বুলিয়ে ৰাখিবনে ভাৰত বুলিয়ে ৰাখিবনে হিন্দুস্তান বুলিয়ে ৰাখিবনে মুঠতে অকল এটা নামেই ৰাখিব হেনো মই এটা কথা ভাবিছো দেই কিন্তু ভাৰত নামটো কেনেকে সৃষ্টি হ'ল ক'ৰ পৰা হ'ল ভাৰতৰ পৰা আকৌ ইণ্ডিয়া কেনেকে হ'ল ইণ্ডিয়াৰ পৰা আকৌ হিন্দুস্তান কেনেকে হ'ল সেইটো কথাই ভাবি মেজাজটো বেয়া হৈছে তাত আকৌ মেজাজ বেয়া কৰিবলৈ কি কথাটো হ'ল শুন মই তোক বুজাই দিছো ধৰি ল তোৰ ৰামায়ণৰ যুদ্ধৰ আগৰ কথা বুজিছ নাই তেতিয়া এজন মানুহৰ 4জন ল'ৰা আছিলে মানুহজনৰ নাম হৈছে বাল্মীকি বাল্মীকি 4টা সন্তানৰ নাম হ'ল তোৰ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন বুজিছ শুনি ল তাৰপিছত যেতিয়া তোৰ ৰামায়ণৰ যুদ্ধ আৰম্ভ হ'ল গোটেই 4জন ল'ৰাই যুদ্ধ কৰিবলৈ গুচি গ'ল বুজিছ নাই সেই যুদ্ধতে তোৰ ৰাম লক্ষ্মণ শত্ৰুঘ্নৰ মৃত্যু হ'ল তাৰপিছত অকল বাচি থাকিলে তোৰ ভৰত যেতিয়া নেকি যুদ্ধ শেষ হ'ল বাল্মীকিয়ে ভৰতক বিয়া পাতি দিলে বুজিছ নাই বিয়া পাতি দিয়াৰ পিছত তাৰ এটা সন্তান জন্ম হ'ল পুত্ৰ সন্তান সেই সন্তানটিৰ নাম এটা ৰাখিব লাগিব সেই সন্তানটিৰ নাম ৰাখিলে বাল্মীকি মুনিয়ে ভাৰত বুজিছ নাই ভাৰত বুলি ৰাখিলে তাৰপিছত এই ভাৰত নাম ৰখাও অৰ্থ আছে বুজিছ নাই কি অৰ্থ এই ভাটোৰ পৰা আহিছে তোৰ এই ভটো হৈছে ভৰত এই ৰটোৰ পৰা হৈছে ৰাম এক কথাত ক'বলৈ গ'লে ভৰতে আৰু ৰামে বাল্মীকি মানে অৰ্থাৎ বাপেকৰ কথা আখৰে আখৰে পালন কৰিছিল বুজিছ নাই লক্ষ্মণ আৰু তোৰ সেই সৰু ল'ৰাটো মানে শত্ৰুঘ্নই এই কথা নুশুনে বাপেকৰ অগুৱা মাৰি ধৰে সেইকাৰণে সিহঁতক বৰ ভাল নাপাইছিল সিহঁতক কাৰ্যপুত্ৰ কৰিলে সেইকাৰণে ভৰত আৰু ৰামৰ নাম লৈয়ে ভাৰত নামটো থলে বুজিছ তাৰপিছত সেই তেনেকেই ভাৰতৰ সৃষ্টি হ'ল বুজিলি এই ভাৰতে যেতিয়া নামঘৰ স্কুলত নাম লগাই ল'লে সেই নামঘৰ স্কুল যাওঁতে দুটা এটা হিন্দী দুটা এটা ইংলিছ শিকোতে ইণ্ডিয়াৰ সৃষ্টি হৈ গ'ল বুজিলি ইণ্ডিয়াটো আকৌ ই পৰা আহিছে ই মানে ইণ্ডিয়া ই মানে ইংলিছ ই মানে ইণ্ডিয়া ই মানে ইংলিছ ইংলিছৰ পৰা ইণ্ডিয়াৰ উৎপত্তি হ'ল বুজিলি নাই এই হিন্দুস্তানটো ক'ৰ পৰা সৃষ্টি হ'ল বুজিছ নাই এই ভাৰতে যেতিয়া হিন্দী পঢ়িবলৈ ল'লে হিন্দী পঢ়োতে হিন্দীৰ পৰা হিন্দুস্তান সৃষ্টি হ'ল বুজিছ নাই হিন্দীৰ পৰা হিন্দুস্তান হিন্দুস্তান বুজিলি এতিয়া কথাবিলাক সেই তেনেকুৱা বুজিছ নাই বাল্মীকি মুনিৰ পৰা এই ভৰত সৃষ্টি হ'ল ভৰতৰ পৰা ভাৰত হ'ল ভাৰতৰ পৰা ইণ্ডিয়া হ'ল ইণ্ডিয়াৰ পৰা হিন্দুস্তান হ'ল বুজিলি এতিয়া কথা এটা হয় আকৌ সেইটো কাৰণে এটা নামেই ৰাখিব লাগে ৰাখিলে ভাৰত ৰাখিব লাগে নহ'লে ইণ্ডিয়া ৰাখিব লাগে নহ'লে হিন্দুস্তান ৰাখিব লাগে বুজিছ নাই সেইকাৰণে গায়কে গাইছে বুজিছ নাই ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচাতে হাগিচা হেই